হেল্ল' গাইজ নমস্কাৰ আশা কৰোঁ সকলো ভালে কুশলে আছে সুস্থ আছে। আজি এটা একেবাৰে সাধাৰণ ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ আৰু আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব বাৰু, তথাপিতো ভিডিঅ' কেইটামান আছিলে শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি চাই থাকিব তেনেহ'লে। চ' আমি এতিয়া ঘৰতে আছোঁ আৰু এয়া লগ অকণমান ইটো সিটো কিবা খাবলৈ দিছোঁ আৰু সিও খাই আছে আৰু লগতে খেলিও আছে। ৰাতিপুৱাৰ ভাগত মই ভাবিলোঁ ফুলনিখিনি অলপ যত্ন কৰোঁ আৰু কেতিয়াবা কিছুমান ইনডোৰ প্লেণ্ট আপোনালোকক কৈছোঁ বাহিৰত অকণমান ৰ'দ অকণমান দিবও লাগে, কাৰণ ইহঁতক ৰ'দৰো প্ৰয়োজন। তেনেকৈ মই বাহিৰত অলপ দিলোঁ, পানী অলপমান বেছিকৈ দি পেলাই থৈ দিলোঁ, যিহেতু ইহঁতক সদায় প্লেণ্টবিলাকত কিছুমানত পানী দিব নালাগে। ৰাবাৰ প্লেণ্ট, বেম্বু প্লেণ্ট এটা বেছিকৈ পানী দি ৰ'দত দিলোঁ। লৈও লাৰি চাই আছে অলপমান। চ' মই এইখিনি সময়তে ভাবিলোঁ ফুলখিনি যত্ন কৰিলোঁ। এইটো পখিলা ফুল, এইটো নাম জানেনে আপোনালোকে? তাতে অলপ পানী দিলোঁ। আপোনালোকে ফুলনি কৰি ভাল পায়নে? ময়ো পাওঁ, সময় নাপাওঁ, তথাপিতো অলপ তেনেকৈ যত্ন কৰিবলৈ চেষ্টা কৰি থাকোঁ। দুডালমান ফুল গছ লগাইছোঁ আৰু চাওঁ পিছলৈ কেনেকৈ কৰি থাকোঁ। মোৰ এইখিনিৰ লগতে ভাল লাগে। কেতিয়াবা মন চন বেয়া লাগিলেও আহি গছকেইডালৰ ওচৰতে বহি দিওঁ, বহুত ভাল লাগে। আপোনালোকৰো বাৰু তেনেকুৱা হয়নে? একদম ইহঁতক মৰম কৰিব, একদম সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ যত্ন কৰি ৰাখিব লাগে, তেতিয়াহে ভালদৰে ধুনীয়াকৈ সিহঁতৰ পৰাও আমি ধুনীয়া ফুল ফল পাওঁ, নহয় জানো? আৰু এটা মই ফুল দেখাওঁ। এই ফুলটো কি কয় বাৰু, মোৰ বৰ ভাল লাগে। এডাল মই আনিছিলোঁ দুদিনমান আগত আৰু অপৰাজিতা ফুলো আনিছোঁ, ফুলা নাই, বেগুনীয়া আৰু বগা। আৰু এনেকৈ কেইজোপামান আনিছোঁ, ঘৰৰ পৰাও আনিছোঁ, ৰুই থৈছোঁ। পিছলৈও দেখাই থাকিম বাৰু আপোনালোকক। ইয়াৰ পিছতে গা মূৰ তিয়াই পেলাই ধুনীয়াকৈ আহিলোঁ আৰু আপোনালোকৰ আগত মানে আজি এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিলোঁ। আৰু বিশেষ একো নাই, সদায় আমি খাই থকা যে মাছ মাংস, আজি ভাবিলোঁ কণীৰে খাওঁ। আৰু গৰমত সদায় মাছ মাংস খাবলৈও ভাল নালাগে। দুপৰীয়াৰ সাজ এনেকৈ বৰ বনালোঁ আৰু চব্জি বনালোঁ আৰু এয়া বৰ বনাই লৈছোঁ একদম ধুনীয়াকৈ, মানে দালিৰে বৰ বনালোঁ, পিঁয়াজ চিয়াজ দি পেলাই বনাই লৈছোঁ আৰু বৰৰ এনেকৈ খায়ো ভাল লাগে কেতিয়াবা। লগতো কণী আছে আৰু দাইল আৰু চব্জি বনালোঁ। ইফালে আমাৰ কাৰণে আৰু ল'ৰাৰ কাৰণেও ভাতখিনি বহাই দিলোঁ আৰু দুপৰীয়াৰ সাজ এনেকৈ খাম বুলি ভাবিলোঁ। তাৰপিছতে আৰু যিহেতু গৰম, অলপ চৰবতো বনাই খালোঁ। আৰু এনেকুৱা বৰবিলাক খাই ভাল পায়নে আপোনালোকে? মই আজি বিশেষ একো নাই, সাধাৰণ ভিডিঅ' এটাই দিলোঁ যিহেতু, চাব আৰু মোক এনেকৈ মৰম দিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, যিসকল নতুনকৈ আহি আছে আৰু যিসকল আগৰ পৰাই চাই আছে বহুত ধন্যবাদ দেই। আৰু এনেকৈ আমাৰ এইখন প্লেটাৰ মানে লাঞ্চ প্লেটাৰ ৰেডি হৈ গ'ল। আচাৰ লৈছোঁ, ভাত, দাইল, স্কচ, আলু, এনেকৈ জিকা, এনেকৈ এখন চব্জি বনাইছোঁ আৰু এইখিনি ভাত প্ৰিপাৰেশ্যন কৰি লৈ পেলাই দি দুপৰীয়াৰ লাঞ্চৰ কাৰণে আমাৰ হৈ গৈছে। আৰু আপোনালোকেওনো দুপৰীয়া কি বনাই পেলাই খাই ভাল পায়? টেঙাও খাই ভাল পায় ন? মই বনাই আছোঁ লাহে আপোনালোকক মই সেইবিলাক ভিডিঅ' শ্বেয়াৰ কৰিম। এইটো দুদিন আগৰে হয়, মই কৈ আছোঁ লাহে ভিডিঅ'বোৰ দিয়া হৈছে, মোৰ লগে দিয়া নহয়। আৰু এটা বইল কণী এনেকৈও কেতিয়াবা ভাল লাগে, নহয়নে? আৰু এয়া বৰ পকৰা বুলিও ক'ব পাৰে আপোনালোকে। আৰু এনেকুৱাকৈ মোৰ এইখন দুপৰীয়াৰ খানা ৰেডি হ'ল আৰু এনেকৈ আজি খাই ল'ম আৰু, নহয় জানো? আপোনালোকে খাই ভাল পায়নে? কেতিয়াবা চিম্পুল, কেতিয়াবা মন যায় ন চিম্পুল খাবলৈকে, সদায়নো কিমান আৰু মছলা মাছ মাংস খাই থাকিব। চ' ভাবিলোঁ এনেকৈ এসাঁজ খাওঁ বুলি। সন্ধিয়া আহিছিলে মানে মোৰ মানে ছিষ্টাৰো হয়, মোৰ ষ্টুডেণ্টো আছিলে, মহাশ্ৰীৰে হয় মংগলদৈৰ পৰা। আৰু তাই মোক বৰ ভাল পায়, মাজতে আহি গ'ল, সেইকাৰণে মোৰো ভাল লাগিল মনটো। আৰু চাওমিন লৈও খাই আছে। এনেকৈ দিনটো ভালে পাৰ হ'ল আৰু ভিডিঅ' আহি আছে, ভাল লাগিল, লাইক শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ, বাই বাই।